মুকলি মনে চলি থকা ৰাজহংস সেইবিলাক বাৰু কোনে সৃষ্টি কৰিছে? দাদা, তুমি নিচেই ৰকম আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰ আমাৰ প্ৰজাগণে স্বজন কৰিছে। সেই কথা সঁচা নহয় ভাতৃ। গছ, বন, পশু, পক্ষী আদি সকলোকে স্বজন কৰা এজনেই গৰাকী আছে, তেওঁকে ঈশ্বৰ। বাৰু এতিয়া এইবোৰ কথা বাদ দিয়া, ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবোৰক এটা এটাকৈ খুচি ইমান ভাল লাগে নহয়নে বাৰু বন্ধুহঁত? তুমি সত্য কথা কৈছা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাককো তেওঁৱেই স্বজন কৰে। গতিকে ঈশ্বৰে স্বজন কৰা সকলোবোৰ জীৱ নিজৰ জীৱন চিন্তা কৰিব। প্ৰহ্লাদ দাদা, তোমাকতো এইবোৰ কথা কোনে শিকাইছে? সেইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। সেইবাবে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা, তেতিয়াই সমস্ত জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো দ্বাৰাই ঈশ্বৰক পাব নোৱাৰে। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লয়। ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তোমাক বাৰু হৰিনাম গাবলৈ কোনে শিকালে? আৰু ভাই প্ৰহ্লাদ, তুমি হৰিনাম গাবলৈ ক'ত শিকিলা কোৱাচোন? ভাই, হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলে
তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোন আপুনি ওলাই সেইকাৰণে সদায় তুমি হৰিনাম আওৰাই থাকা। বাৰু এতিয়া সেইবোৰ কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰিম। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম। ভাই প্ৰহ্লাদ, তুমি ইয়াতে থাকা, আমি ভাইহঁতে মৃগয়া কৰিবলৈ যাওঁ। যোৱা দাদা। ভাই আরে মৃগ Oh